Hey guys, welcome back to our channel. So আজি হৈছে উৰুকা আৰু আমাৰ দুইজনী ফালৰ পৰা আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। So আজি যেহেতু উৰুকা আমি অকন দেখাম কি কি হয় ঘৰত কি কি বনায় আৰু বজাৰ সমাৰ কি কি আনিছে হেবোৰ দেখাম বাৰু আপোনালোকক আৰু আমি ব্লগটো কালিলৈকো আমি ৰাখিম মানে উৰুকা আৰু বিহু দুইটা একেলগে। সো তেনেহলে বলক আমি দেখাও এতিয়া। পাপাই আমাক এতিয়া মাতিছে গেটৰ ওচৰত আমি গৈ আছো। So এইবোৰ পাপাই বজাৰ কৰি আনিলে শাক পাচলিবিলাক মাটি দালি ক্যাপসিকাম পিঁয়াজ গাজৰ বিট বেঙেনা জলকীয়া কবি ৰঙালাও আৰু ধনিয়া আৰু ইয়াত আছে আলু কমলা শুকান জলকীয়া আৰু এইবোৰ ফুলকবি আলু কাঠ আলু পিঁয়াজ আৰু নেমু আৰু হেৰি দেখাব বলক মাছ মাংস দেখাম তো মানে এইবোৰ আজি অনা বস্তু আৰু জলকীয়া আছে দেখোন জলকীয়া এইবিলাক ধনিয়া চনিয়া এইবোৰ আছে বজাৰবোৰ কিন্তু আজি আনিছে আৰু সেইবোৰ বজাৰটো আপোনালোকক দেখালোৱে আৰু এতিয়া পাপাই মাছ আনিব গৈ আৰু বজাৰ লৈ আহিছে আৰু কিছুমান বস্তু লৈ আহিছে। পাপাই মানে বজাৰ কৰি বহুতে ভাল পায় সেইকাৰণে যি দেখে তাকে আনে আৰু মা হৈছে যে কি বনাই বহুত ভাল পায় সেইকাৰণে পাপাই বজাৰ কৰি ভাল পায় আৰু মায়ে বনাই ভাল পায়। সো বলক দেখাও কি কি আনিছে। তুমি কৈ দিয়া এয়া কি মাছ কি মাংস কুকুৰ মাছ এই খাহীৰ মাংস 2 কেজি চিকেন ব্ৰইলাৰ আৰু বাকী এইবিলাক বাসমতি চাউল চিৰা বাদাম বাসমতি চাউল গাখীৰ বাসমতি চাউল চিৰা হেৰি চিৰা ৰঙা চিৰা ফুলবুৰি ৰঙা চিৰা আৰু সেয়া আলু তুমি তো অথনি হেয়া দুখন অথনি বজাৰ কৰিছা হলেও হেপাহ পোলা নাই না চাৰিআলি গলো যে চাৰিআলি মাছ বিচাৰি চাৰিআলি গলো যেতিয়া আকৌ এইখিনি আকৌ আনিলো আগৰ সেই চাংচাৰি বজাৰ সেইবিলাক শাক চব্জিবিলাক কমপ্লিট ঠিকে আছে নে চব আছে পিঁয়াজৰ নলকাই ধৰি গোটেই চব ঠিক আছে এতিয়া এইখিনি চাৰিআলি গলো মাছ পালো দুটা মাছটো আনিলো চিৰা আনিলো বাসমতি চাউল আনিলো Okay, bye-bye. Alu, badam. Heya, এইফালে মা বহি আছে। So এইফালে মই এয়া জিৰা আৰু শুকান জলকীয়া এয়া এতিয়া তিয়াই থৈ দিম। তাৰপিছত আমি চাই আহোঁ বলক বাহিৰত এতিয়া কোনে কি কৰি আছে। এতিয়া পানীত তিয়াই থৈ দিম পিছত তাৰপিছত ধুব লাগিব। এতিয়া মোক নহৰু আনিবলৈ পঠাইছে আৰু মই নহৰু লৈ গৈ আছোঁ আৰু মাহঁতকো দেখাম বোলো। এয়া এতিয়া এয়া নহৰু চহৰু লৈ এতিয়া মাহঁতৰ ওচৰত গৈ আছোঁ আৰু এইফালে জানটি আৰু মাছ কি কৰি আছা কৈ দিয়া। আদা নহৰু গুচাই আছো ইয়াত পিঁয়াজ গুচাই আছো মই আদা বেয়া গুচাই আছো কি আদা বেয়া গুচাই ময়ো সেই দিছো অকণমান সেই তোমাৰ গুচাই মই এটা গুচাই দিলে মোৰ নামটো হৈ যাব তুমি হেৰি গুচাই আহিছা গুচাই এতিয়া আহিছা জিৰা হ'লেও মই এটা গুচাই দিম দেই আৰু আদা নাই আদা আৰু ইয়াত নাই নেকি ইয়াত আছিলো বডিটো ধুই আহিলা আদা নাই ময়ো গুচাই দিলোঁ মোৰ নামটো হ'ব পিঁয়াজ গুচোৱাত আৰু আমি এতিয়া তো বেলেগ বেলেগ আইটেমৰ কাৰণে বেলেগ বেলেগকৈ পেষ্ট কৰা হৈ গ'ল আৰু কিবা কৰিব বাকী আছে নেকি নাজানো সেইবোৰ কথা আৰু এয়াও এইবিলাক এতিয়া কৰিম আৰু পিছত লগ পাই আছোঁ
সো এতিয়া গধূলি হৈ গ'ল আমি জুই পুৱাই আছো সো আমি এইটো লৈ যাম বাহিৰত এইটো লগাম আৰু এইটো দেখিছানে এইটো আমি এনে প্ৰত্যেক বছৰ লগাম বাট এইবাৰ নলগাম কাৰণ ই আছে তো সেইকাৰণে নাজানো এইখিনি টাইমত আমাৰ কি হৈ গৈছিল আমি এনেকৈ দেখোন নাচিব ধৰিছিলোঁ পাগলা আমি আৰম্ভ হৈ গৈছিল আমাৰ সো গাইজ এতিয়া আমি জুই পুৱাই আছো আৰু যেহেতু আজি বৃহস্পতিবাৰ আৰু আপোনালোকে চাগে নাজানে আমি বৃহস্পতিবাৰে একো নাখাওঁ মাছ মাংস সো সেইকাৰণে এতিয়া আমি 12টাৰ পিছতহে খাম আৰু তাৰ পিছতহে আমি খাম আৰু এনে অনবাৰ এনেই মায়েতো বৃহস্পতিবাৰে একোৱে নাখায় আমি অকল হেৰি খাওঁ আৰু সিজোৱা মানে ভাত নাই এনেই বৃহস্পতিবাৰে দেখোন মানে লঘোণ দিয়ে আৰু ব্ৰত থাকে মাৰ কিন্তু ভাত চাই নাখায় ৰাতি খায় কিন্তু যিহেতু আপোনালোকে জানে মাৰ অসুখ আছে সেইকাৰণে মায়ে মাক মানে হেৰি কৰিবলৈ হাক দিছে ডক্টৰে ব্ৰত ৰাখিব হাক দিছে কাৰণে মায়ে আজিকালি খোৱা কৰিছে তাকো হেৰি আৰু ভাত আলু ভাত বইল ভাত মানে সেইকাৰণে কিন্তু আজি যিহেতু বৃহস্পতিবাৰ তো আমি চববিলাকে হেৰি খাম আৰু 12টাৰ পিছতহে খাম কিন্তু পুৰা মাংস খাবতো লাগিবই সেইকাৰণে মায়ে ক'লে যে কি যিহেতু উৰুকা সেইকাৰণে তোমালোকে খাবা আমিতো ৰাতি 12টাৰ পিছতে খাম চ' তোমালোকে আমিও ভাতটো পিছতে খাম বাৰু কিন্তু পুৰা মাংস চাংস সেইবোৰ আৰু থাকেইতো ষ্টাৰ্টাৰ হিচাপে চ' সেইকাৰণে আমি খাম আৰু মাহঁতে পিছত খাব আৰু ভাতটো আমি 12টাৰ পিছতে খাম আৰু আমি ইয়াত বেগ বজাই আছোঁ গান বজাই আৰু আপোনালোকক ইমান দেখাব নোৱাৰোঁ কাৰণ কিয় কপিৰাইট লগা বহুত ফ্ৰেম আছে সেইকাৰণে মানে সেইবিলাকত আমি হেৰি কৰিব লাগিব আৰু চাই থাকা ভিডিঅ'টো দুৱাৰ কাৰণে দেখিছা কোৱা কেমেৰাটো ল'ব নোৱাৰি সো পিছত দেখাম এতিয়া গান শুনি আছো চ' এয়া আমাৰ চাহ আহি গ'ল আৰু এয়া হৈছে পকৰি এয়া আমি চিকেন পুৰিম এতিয়া স্ম'ক চিকেন ফাৰ্ষ্টত আমি এইকেইটা পুৰি ল'ম তাৰপিছত আকৌ এইকেইটা পুৰিম আৰু যিহেতু পাপা আৰু মায়ে নাখায় সেইকাৰণে আমি এইডাল পুৰি লৈছোঁ তাৰপিছত আৰু এডাল পুৰিম আৰু এইখিনিয়ে পুৰিছোঁ ধুনুবা কিবা এটা কৈ দিয়া সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে উৰুকা আজি গতিকে সকলোৱে যাতে ভালে ভালে এসাঁজ খাওঁ ব'লক আমি পুৰা মাংস খাওঁগৈ আহক পাপাই পুৰি আছে পুৰা মাংস এয়া টিকু এয়া ৰাণী আৰু এয়া ভকু এডাল হৈ গ'ল আৰু এডাল কৰিব এয়া আমাৰ হৈ গ'ল এতিয়া আমি খাম আৰু এয়া পাপাই এইফালে এয়া সানি আছে খাহী মাংস আৰু এয়া মায়ে বনাই আছে কি বনাই আছে মাছ বনাইছে তাৰপিছতে মায়ে বনাই আছে আমি বনাম চিকেনটো আৰু পাপাই বনাব খাহীটো আৰু ভাজি এটা বনাব বায়ে আৰু বাকীবোৰ বনাব মায়ে চ' গাইজ এতিয়া আমি মাংস বনাই আছোঁ চ' চিকেনটো আমি বনাই আছোঁ মটন পাপাই বাহিৰত বনাব আৰু এয়া মায়ে মাছ চাছ বনালে চ' দেখাই থাকিম কিবা কিবি বনাইছে আৰু বনাব তেনেহ'লে লাষ্টত দেখাম আৰু খাহী মাংস এইফালে পাপাই এতিয়া বনাব এইটো বনাই আছোঁ হ'বই আৰু ইয়াত কালাৰটো বেলেগ দেখিছোঁচোন হালধীয়া দেখি না চাই থাকক এয়া ধুনুবাই এইফালে বিন আৰু গাজৰৰ এখন ভাজি বনাইছে তাৰপিছত বাদামৰ সৰু আলুৰ এখন ভাজি বনাব নিমখ লাগে বোলে সেইকাৰণে নিমখটো লৈ যাওঁ দিওঁগৈ কালাৰটো চাওক খাহী মাংসৰ
ৰ'বা মই টছ অফ কৰি দেখাম এইটো সো গাইজ এয়া 12:30 বাজিল আৰু এতিয়া আমি ভাতৰ ৰেডি কৰিছোঁ আৰু খাবলৈ সো এয়া হৈছে আজি আমাৰ উৰুকাৰ স্পেচিয়েল সো এয়া হৈছে মটন কাৰী যোনটো পাপাই বনাইছে এইটো চিকেন কাৰী আমি জিন্তি আৰু মই জিন্তিয়ে বনাইছোঁ এইটো ফিশ কাৰী মায়ে বনাইছে এইটো মায়ে বনাইছে এগ কাৰী আৰু এইটো মাটি দালি মায়ে বনাইছে তাৰপিছত এইটো ভাজি ধুনুবাই বনাইছে আৰু এইটো ভাজিও তাই বনাইছে ধুনুবাই আৰু এইটো হৈছে মায়ে বনাইছে এইটো মায়ে বনাইছে আৰু এইটো মায়ে বনাইছে এয়া পকৰি বেঙেনা ফ্ৰাই আৰু এইটো হৈছে বিট আৰু গাজৰ চাটনি আৰু নেমু আৰু এইটো হৈছে বাসমতি ৰাইচ টিকু এয়া ৰাণী আৰু এয়া ভকত গুড মৰ্নিং গাইজ আজি হৈছে 14 তাৰিখ আৰু আজি হৈছে ভোগালী বিহু আৰু এতিয়া ৰাতিপুৱা হৈছে আৰু আমাৰ ব্লগটো আমি তেনেহ'লে আৰম্ভ কৰোঁ ব'লক উজানৈ মনৰে সৰগৰ উজানৈ তুমি মোৰ মেনকা উজান দূৰণিতে উজান তুমি থকা উজান সপোনতো উজান আমাৰ বেথা উজান নমস্কাৰ আমাৰ জান্তি জিন্তি টুইন্স ব্লগৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা কৰোঁ আপোনালোকৰ আহিব লগা দিনবোৰ যাতে ভালে কুশলে যায় আৰু 2022টো যাতে 2021ত গৈ ভালে কুশলে যাতে যায় কৰোণা চৰোণা যাতে আহিলেও এনেকৈ বেছি নাহে যাতে সেইটোৱে কামনা কৰিছোঁ আৰু সকলোৱে সুখে শান্তিয়ে থাকক তাকে বিচাৰোঁ তেনেহ'লে আজি আমাৰ ব্লগটো আমি আৰম্ভ কৰোঁ আজি আমি ইউনিক টাইপকৈ অলপ কৰিলোঁ আৰু চ' কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব যিহেতু আমি গান নাগাওঁ সেইকাৰণে বেয়াই হৈছে চাগে গানটো আমাৰ বায়ে গান গায় বা ছিংগাৰ হয় আপোনালোকে যিহেতু জানেই আগৰ ব্লগবিলাকতো কৈছোঁ কিন্তু আমিতো গান নাগাওঁ আমি আৰু বাৰ্থ ছিংগাৰ আৰু চ' এনেই আজি আপোনালোকৰ ভোগালী বিহু বুলি আমাৰ ফালৰ পৰা বহুত 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 শুভেচ্ছা তেনেহ'লে ব'লক আমি আমাৰ ব্লগটো আৰম্ভ কৰোঁ এইখনে হৈছে আজি আমাৰ পিঠা পোনাৰ থালি চ' দেখা হওক গাইজ এয়া হৈছে আমাৰ পিঠা পোনাৰ থালি এয়া চুজি লাৰু আমি দুইজনীও বনাইছোঁ আৰু মায়েও বনাইছে লগতে এয়া হৈছে নাৰিকলৰ গুড়ৰ লাৰু আমিও বনাইছোঁ মায়েও বনাইছে আৰু এইটো মায়ে বনাইছে আৰু এইটো মায়ে বনাইছে আমাৰ দুইজনী হাত এই দুটাত আছে আৰু চ' এইখনে হৈছে তেনেহ'লে আমি খাই লওঁগৈ ব'লক আমাৰ তিনিটা লগীৰ কাৰণে এই তিনিখন প্লেট টিকু ৰাণী আৰু ভকুৰ কাৰণে চ' ব'লক দিওঁগৈ তেনেহ'লে আমাৰ ঘৰৰ ওচৰৰে আমাৰ গাখীৰ দিয়া খুৰাজন আহিছে চ' তেওঁক আমি এতিয়া চাহ দিবলৈ গৈ আছোঁ ব'লক তেনেহ'লে খুৰা আহিছে এতিয়া এয়া বহি আছে পাপাৰ লগত এয়া খুৰা আৰু এয়া পাপা চ' আহক মাহঁতে কি কয় আজিৰ এই শুভ দিনটোত চাওঁ ব'লক আজিৰ এই ভোগালী বিহুৰ শুভ দিনত জান্তি জিন্তি টুইন্স ব্লগলৈ আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ চ' গাইজ বিহু বুলি আমি নিউ ড্ৰেছ পিন্ধিছোঁ আৰু এইটো যোনটো পিন্ধি আছোঁ আৰু লগতে পেণ্ট এয়া এইটো পেণ্ট এনেকুৱা চ' তেনেহ'লে ব'লক আমি এতিয়া অকণমান জলপান খাই আহোঁগৈ চ' গাইজ এইটো হৈছে চুঙা পিঠা আৰু এয়া চিৰা দৈ চ' এয়া বিহু বুলি আমি এতিয়া জলপান খাম চ' গাইজ এয়া হৈছে চুঙা পিঠা আৰু এয়া হৈছে চিৰা দৈ
চ' এতিয়া বিহু বুলিতো এয়া খাবই লাগিব তেনেহ'লে আমি খাই লওঁ তাৰপিছত লগ পাই আছোঁ চ' গাইজ আমাৰ ব্লগটো আমি ইয়াতে এণ্ড কৰোঁ চ' আশা কৰিছোঁ আপোনালোকে যদি ভাল পায় দেন লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব কাৰণ যাতে আমি দি থকা ব্লগবিলাক আপোনালোকে যাতে ন'টিফিকেশ্যন পাই যায় চ' আজিৰ বাবে বাই বাই